वेलकम बैक टू माय यूट्यूब चैनल আপোনালোকক স্বাগতম জনাইছো মোৰ অন্যটো ভিডিঅ'লৈ আৰু আজি আমি আছো শংকৰদেৱ জাতীয় বিদ্যালয় আৰু শংকৰদেৱ জাতীয় বিদ্যালয়ৰ আজি হ'ল প্ৰতিষ্ঠা দিৱস কিমান সময়ত প্ৰতিষ্ঠা দিৱস আমাৰ 2009 হৈছে 2009ৰ পৰা প্ৰতিষ্ঠা কৰিব গ'লে 2022 11 সংখ্যক প্ৰতিষ্ঠা দিৱস হৈ আছে আৰু স্থান হ'ল কাৰ্বি আংলং জিলাৰ ৰজাপথাৰ মাহগুৰি শংকৰদেৱ জাতীয় বিদ্যালয় আজি প্ৰতিষ্ঠা দিৱস তাৰ এটি শোভাযাত্ৰা হৈ আছে আপোনালোকক দৃশ্যাংশবোৰ ইতিমধ্যে দেখুৱাইছোঁ আপোনালোকে দেখি আছে দৃশ্যাংশবোৰ খুবেই সুন্দৰ বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰা এটা অঞ্চল ৰজাপথাৰ এই মাহগুৰি গতিকে ইয়াত এতিয়া ধুনীয়াকৈ হৈ আছে শোভাযাত্ৰা আৰু চাই দেখিব আপোনালোকে ভিডিঅ'টি হয় আজি মাহগুৰি শংকৰদেৱ জাতীয় বিদ্যালয় যি প্ৰতিষ্ঠা দিৱস সেই প্ৰতিষ্ঠা দিৱসৰ শোভাযাত্ৰাত আমি লগ পাইছোঁ অসমীয়া চলচ্চিত্ৰ জগতৰ সকলোৱে চিনিয়ে পায় অসমীয়া চলচ্চিত্ৰ জগতৰ এক বিখ্যাত চিনাকি নাম ৰাজীৱ ছাৰক আমি লগ পাইছোঁ তো আজি শোভাযাত্ৰাখনত তেওঁৰ কিছু মনোভাৱ জানিবলৈ যত্ন কৰিম ছাৰ ধন্যবাদ আজি মোৰ সৌভাগ্য যে যোৱা বছৰ মোক মাতিছিলে কিন্তু কিবা বিশেষ ডাঙৰ গাড়ী আছে আজি মই আহিলোঁ বতৰ ভাল নহয় তথাপি কিবা কথা দিছিলোঁ পাইছোঁ আজি শোভাযাত্ৰাত আছোঁ বোকাপাত আছে সন্মুখত চাব পৰা নাই বেয়া নাপাব ইফালে চালে বোকা পানী কৰি খায় গতিকে সদায় কয় যে মাটিৰ মানুহতে মাটিলৈ চাব লাগে মাটিলৈ চাব লগা হৈছে বিশেষকৈ আজি বোকা পানী বহুত আছে গতিকে আৰু মাজত দেখাই দিবা মাজতে এবাৰ দেখাই দিবা যে জনপ্ৰতিনিধি ইয়াৰ পৰা যায়তো প্ৰত্যেক বছৰ 5 বছৰ মূৰে মূৰে একেটা গীতকে গাবতো একেটা ভাও একে লৈ থ'ব তেওঁলোকে জনা উচিত যে ইয়াত অকল আমাৰ বুলি কাৰণ নহয় আমিতো আজি এদিনৰ বাবে আহিছোঁ কিন্তু ইয়াত যিসকল স্থানীয় লোকসকল কণ ছাত্ৰ ছাত্ৰীসকল এতিয়া যাতায়াতটো যদি ঠিক নাথাকে তেতিয়া ল'ৰা ছোৱালীবিলাকে কষ্ট হ'ব চবৰ আগৰ দিনৰ বেলেগ কথা আজিৰ যুগত ইয়াত টেপা মাৰিলে দেখোন ক'ৰবাত উঠি উৰি যায় এনেকৈ সময় যদি এনেকৈ যদি ৰাস্তাত থাকিবলগীয়া হয় সকলো কষ্ট হয় গতিকে সেইবোৰ পাছৰ কথা এইবিলাক বুজি নাপাওঁ কিয় হৈছে কিয় নহৈছে তথাপি ভাল লাগিছে ৰঙীন শোভাযাত্ৰা লাগিছে যেন বাগিছে আজি অতীতলৈ ঘূৰি যোৱাৰ লগে মনটো ভাল লাগি যায় আৰু লগে লগে মনটো মানে সন্মানিত হৈ যায় হয় ছাৰে খুবেই সুন্দৰকৈ তেওঁৰ যি মনোভাৱ খুবেই সুন্দৰকৈ ব্যক্ত কৰিছে আমি ইতিমধ্যে দেখা পাইছোঁ ছাৰেও মানে সকলো কণ ছাত্ৰ ছাত্ৰীসকলৰ লগত এই যি ৰাস্তা দুৰৱস্থাৰ কথা কিছু ক্ষণতে কিছু অলপকৈ হ'লেও মানে তেওঁ ব্যক্ত কৰিছে এই কণমানিসকলে যি বৰষুণত যি ৰাস্তাত বোকাৰ মাজত যেনেকৈ গচকি আহি আছে তেওঁ সেই বোকাত যেনেকৈ গচকি তেওঁ যেন অনুভৱ কৰিছে যেন তেওঁ এক ল'ৰালি কাললৈ সেই ল'ৰালি কাললৈ উভতি গৈছে কিন্তু তাৰ ক্ষণতে এটা কথা তেওঁ এইটোও কৈছে যে ইয়াৰ পৰা যিহেতু প্ৰতি 5 বছৰ মূৰে মূৰে জনপ্ৰতিনিধিসকল যায় এই ৰাস্তাৰে তেওঁলোকে যায় গতিকে তেওঁ এটা আহ্বান যে কাটৰ আহ্বান যে যাতে এই ৰাস্তাটোৰ প্ৰতিও তেওঁলোকে সোনকালে মনোযোগ দিয়ে ৰাইজসকলৰ যাতে মনৰ কথাখিনি তেওঁলোকে বুজি পায় ছাৰলৈ অশেষ ধন্যবাদ আজি মাহগুৰি শংকৰদেৱ জাতীয় বিদ্যালয়ৰ শোভাযাত্ৰাত মোৰ লগত আছে মাহগুৰি শংকৰদেৱ জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয় তেওঁৰ আজি কিছু মনৰ মানে কেনেকুৱা লাগিছে অনুভৱ অকণমান জানিব বিচাৰিছোঁ প্ৰথমতে নমস্কাৰ জ্ঞাপন কৰিছোঁ আৰু অৰ্চুতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই অনুষ্ঠানটোলৈ আহি ভিডিঅ'টি বনোৱাৰ বাবে সঁচাকৈ বহুত গৌৰৱ অনুভৱ কৰিছোঁ আজি আমাৰ ৰজাপথাৰ এটা বৃহৎ অঞ্চল এই অঞ্চলৰ আমি এখন বিদ্যালয় প্ৰতিষ্ঠা কৰিছিলোঁ 2002 চনৰ পৰা পৰিকল্পনা কাগজ পাতিৰ কামটো কৰি আছিলোঁ আৰু 2009 চনত সম্পূৰ্ণ ৰূপ দিলোঁ পাঠদানৰ ৰূপ দিলোঁ আজি আহি 13টা বছৰ পালোঁ 13টা বছৰ ৰাইজৰ সহায় সহযোগিতা আৰু আমি যেহেতু ৰজাপথাৰ অঞ্চল এটা ভাষিক অঞ্চল পূৰা বাৰেবৰ্ণীয়া জনগোষ্ঠীৰ অঞ্চল আজি সকলো জনগোষ্ঠী ছাত্ৰ ছাত্ৰী অভিভাৱক সকলোৱে সহযোগ কৰিছে যথেষ্ট আনন্দিত হৈছোঁ আৰু
এই চেগতে নৰদাপুৰ অঞ্চলৰ সম ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই বোকা বতৰটো অৰ্চুতে পাৰিলে বোকাখিনি দেখুৱাই দিব এবাৰ। এই বোকা বতৰটো যে ইমানখিনি মানুহ আমাৰ লগত সহযোগ কৰিছে, বিদ্যালয়খনৰ উন্নতি হকে কামনা কৰিছে, তাৰ বাবে মই দেখিছে নহয় একদম বৰষুণৰ মাজত তাৰমানে বৰষুণ দি গৈছে যেন এনেকুৱা লাগিছে আমি পথাৰত ধান ৰুলে বোধহয় ইয়াত হৈ যাব। তো তাৰ মাজতে আজি আমি শোভাযাত্ৰা কৰি আছোঁ, উপায় নাই, কৰিবতো লাগিবই। গতিকে চাই থাকক আপোনালোকে ভিডিঅ'টি। মোৰ দেউতা আছিলে স্বৰ্গীয় ৰাজেন গুৰু, মা কাবন তেৰংকী, এতিয়াও মা জীৱিত। 81 আধাৰ মই দুপৰ অসমত পঢ়িলোঁ। 81ৰ আধাৰ পৰা মই সৈনিক স্কুল গোৱালপাৰা গুচি গ'লোঁ। সৈনিক স্কুল গোৱালপাৰাত মই তাত গ'লোঁ। দেউতাৰ ইচ্ছা আছিলে সৈনিক হোৱা, এৰোপ্লেন চলোৱা, কিন্তু মোৰ ইচ্ছা মই বাহিৰত। সৰুৰ পৰা বাহিৰতে থাকিলোঁ। সেই বাহিৰত থকাৰ কাৰণে বহুত বস্তু ঠেকা খাই শিকিলোঁ, দেখি দেখি শিকিলোঁ। ফটো নহয় ভিডিঅ'। খালি মানে গানখিনি অলপ ৰেলোৱা হৈ গ'ল। নাচিলে বেছি ভাল লাগিব আৰু নাচিলে বেছি ভাল লাগিব। ভাল লাগিব যে নাচিব এতিয়া ষ্টুডেণ্টবিলাক ন। এইটো কি ডান্স হ'ব এতিয়া? ভাটকা ডান্স, ভাটকা আদিবাসী ভাটকা ডান্স না। আদিবাসী কয়, আদিবাসী আদিবাসী আদিবাসী